নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজিৰ এই ক্লাছটোলৈ আৰু আমি জিএনএমৰ বাবে আলোচনা কৰি আছিলো জিএনএমৰ তোমালোকৰ ইতিমধ্যে বহুতে এপ্লাই কৰিলা হয়নে তাৰ লগে লগে আমি বহুতখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লগতে টপিক ওয়াইজ গোটেইখিনি বস্তু আমি আলোচনা কৰি আছিলো আৰু আজি এই সেশনটোত আমি মানুহৰ যি পাচন তন্ত্ৰ হিউমেন ডাইজেষ্টিভ সিস্টেমৰ ওপৰত গোটেই কনসেপ্টৰ ক্লাছটো ল'ম তাৰ লগে লগে মানুহে খাদ্য গ্ৰহণ প্ৰক্ৰিয়া কেনে ধৰণে খাদ্য গ্ৰহণ কৰে হল যিবিলাকে পৰজীৱী যি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে এই কথাখিনিও আমি আজি থুলমূলকৈ কিছু আলোচনা কৰিম ঠিক আছে গতিকে মানুহৰ যি পাচন তন্ত্ৰৰ কথা যেতিয়া কৈ দিয়া হয় মানুহৰ পাচন তন্ত্ৰটো একেবাৰে মুখৰ পৰা পায়ুলৈকে বিস্তৃত ঠিক আছে মুখৰ পৰা পায়ুলৈকে বিস্তৃত এডাল দীঘল কি হয় নলিকা হয় এডাল দীঘল নলিকা হয় এই নলিকাডাল প্ৰায় 7 পৰা 9 মিটাৰ দীঘল হ'ব পাৰে কৰবাত আমি 7 মিটাৰ বুলি পাওঁ কৰবাত 9 মিটাৰ বুলি পাওঁ গতিকে এই 7 পৰা 9 মিটাৰ দীঘল এডাল দীঘল নলী তাতে এই নলীডালতে বিভিন্ন ধৰণৰ উপাদান বিলাক আছে তাতে মুখগহ্বৰো আছে ঠিক আছে তাতে গ্ৰন্থি বিলাকো আছে তাৰ লগে লগে অসোফেগাছ বুলি যেটো কোৱা হয় যাক আমি খাদ্য নলী বুলি কওঁ হল আমাৰ পাকস্থলী যকৃত এই গোটেই বস্তুখিনি সকলোখিনি লগ হৈ পিনে মানুহৰ যি পাচন তন্ত্ৰটো গঠন হৈছে আৰু আজি আমি ক্লাছটোত এই যিবিলাক অংশত কেনে ধৰণে মানুহৰ পাচন হয় কোনখিনি কোৱেশ্চন আমাৰ কাৰণে ইম্পৰ্টেন্ট কোনখিনি বস্তু আমি চাব লাগিব সেই গোটেই বস্তুখিনি আমি আজি আলোচনা কৰিম তাৰ লগে লগে বহুতখিনি এমচিকিউ আজি ক্লাছটোত আছে ঠিক আছে গতিকে আমি তাৰ আগতেই আমি খাদ্যৰ প্ৰক্ৰিয়াৰ বিষয়ে অলপ জানি লওঁ যে যি মানুহে জীৱ দেহটো বৰ্তি ৰাখিবৰ কাৰণে মানুহৰ জীৱ দেহটো চলাই ৰাখিবৰ কাৰণে মানুহে খাদ্য গ্ৰহণ কৰিবই লাগিব বৃদ্ধি আৰু বিকাশৰ কাৰণে হয় নে নহয় আৰু সেই যিটো প্ৰক্ৰিয়া তাকেই কোৱা হয় নিউট্ৰিচন ঠিক আছে পৰিপুষ্টি প্ৰক্ৰিয়া আৰু এই পৰিপুষ্টি প্ৰক্ৰিয়া কিয় হয় যে খাদ্য গ্ৰহণ কিয় কৰা হয় শক্তি আৰু বৃদ্ধি লাভ কৰিবৰ বাবে মানুহে খাদ্য গ্ৰহণ কৰে আৰু এই খাদ্য গ্ৰহণ প্ৰক্ৰিয়া জীৱৰ ক্ষেত্ৰত দুটা প্ৰকাৰে ভাগ কৰা হৈছে এটা হল স্বপোষিত পুষ্টি আনটো হল পৰপোষিত পুষ্টি বা পৰপোষিত ঠিক আছে স্বপোষিত আৰু পৰপোষিত এই যিটো স্বপোষিত বুলি কোৱা হৈছে বা অটোট্ৰপিক বুলি কোৱা হৈছে অটোট্ৰপিক যিবিলাক জীৱ অৰ্থাৎ উদাহৰণস্বৰূপে ইয়াত মেইনলি গছ-গছনিৰ কথা কোৱা হৈছে ইহঁতে নিজৰ খাদ্য আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে ঠিক আছে আৰু যিবিলাক অটোট্ৰপিক অৰ্গেনিজম আছে যিবিলাক স্বপোষী জীৱ আছে সেই জীৱবিলাকে খাদ্য গ্ৰহণ কৰিব খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে যিটো প্ৰক্ৰিয়াৰ সহায় লয় সেই প্ৰক্ৰিয়াটোৱে হল ফটোসিনথেসিস বা সালোকসংশ্লেষণ প্ৰক্ৰিয়া ঠিক আছে সালোকসংশ্লেষণ প্ৰক্ৰিয়া আৰু এতিয়া তোমালোকে জানিব লাগিব কিছুমান উদ্ভিদ আছে কিছুমান হেলাই আছে নীল সেউজ হেলাই বুলি আমি কওঁ এলগি ঠিক আছে এইবিলাকে কি কৰে এই সালোকসংশ্লেষণ প্ৰক্ৰিয়া প্ৰয়োগ কৰি খাদ্য বস্তু উৎপন্ন কৰে আৰু এই যিটো ফটোসিনথেসিস প্ৰক্ৰিয়া এই ফটোসিনথেসিস প্ৰক্ৰিয়া এটো হল তাৰ ৰাসায়নিক সমীকৰণটো ইয়াত কি হৈছে ভালকে বস্তুটো চোৱা যে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ কাৰণে উদ্ভিদৰ কি থাকিব লাগিব পত্ৰশৰীত থাকিব লাগিব সেই পত্ৰশৰীৰতে কি হয় পত্ৰশৰীত বা যাক ক্লোৰোফিল বুলি কোৱা হয় সূৰ্য পোহৰ আহি পৰিব ঠিক আছে সূৰ্য পোহৰৰ উপস্থিতিত উদ্ভিদৰ পাতত থকা পত্ৰশৰীতে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত বিক্ৰিয়া ঘটায় কাৰ্বন ডাই অক্সাইড আৰু পানীৰ মাজত কাৰ্বন ডাই অক্সাইড কেনেকে পাব এই যিবিলাক পত্ৰৰন্ধ্ৰ আছে যিবিলাক পত্ৰৰন্ধ্ৰ উদ্ভিদৰ পাতত আছে সেই পত্ৰৰন্ধ্ৰদি কাৰ্বন ডাই অক্সাইড বিলাক ভিতৰলৈ সোমাই আহিব আৰু পত্ৰৰন্ধ্ৰদি অহা কাৰ্বন ডাই অক্সাইড আৰু উদ্ভিদে শিপাৰ জৰিয়তে জাইলেম কলাৰ জৰিয়তে যি পানী ওপৰলৈ উঠাই থয় সেই পানীৰ লগত বিক্ৰিয়া কৰি পিনে কি প্ৰস্তুত কৰে গ্লুকোজৰ ৰাসায়নিক সংকেত ঠিক আছে C6H12O6 গ্লুকোজ আৰু অক্সিজেন উৎপন্ন কৰে এইটোৱে হল সালোকসংশ্লেষণ প্ৰক্ৰিয়া এই যিখিনি অক্সিজেন গেছ এই অক্সিজেন গেছখিনি কি কৰে অন্যান্য জীৱই উশাহৰ বাবে ব্যৱহাৰ কৰে ঠিক আছে গতিকে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটোত মূলতঃ এইকেইটা বস্তুৰ প্ৰয়োজন এইটো কথা আমি জানি ললো ঠিক আছে নেক্সট আমি চাওঁ যে যিবিলাক পৰপোষী পুষ্টি আছে যিবিলাক জীৱই খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ কৰে আনৰ ওপৰত মানে স্বপোষী জীৱবিলাকৰ ওপৰত মেইনলি স্বপোষী জীৱবিলাকৰ ওপৰত হলে তাৰে ভিতৰত কি আছে মানুহ ভেকুৰ যিবিলাক পৰজীৱী বেক্টেৰিয়া হয়নে পেৰাচাইট এই সকলোবিলাকে কি হল এটা হেটাৰট্ৰপিক অৰ্গেনিজম সিহঁতে খাদ্যৰ বাবে অন্য জীৱৰ ওপৰত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিৰ্ভৰ কৰে ঠিক আছে বেসিক কনসেপ্ট আমি এটো শিকিলো এতিয়া আমি মেইন কনসেপ্টলৈ যাম আজি যেটো আমি শিকিব লৈছো যে মানুহৰ ডাইজেষ্টিভ সিস্টেম হিউমেন ডাইজেষ্টিভ সিস্টেম বা মানুহৰ পাচন তন্ত্ৰ ঠিক আছে মানুহৰ পাচন তন্ত্ৰলৈ আমি আগবাঢ়ো নৰমালি আমাৰ মানুহৰ যেটো ডাইজেষ্টিভ সিস্টেম পাচন তন্ত্ৰটো এইটোৱে হয় ঠিক আছে ইয়াত কিছুমান বস্তু আৰু ইনক্লুড হয় যদিও আমাক বেসিক জিএনএমৰ বাবে আমাক এইখিনি বস্তু বেছি ইম্পৰ্টেন্ট আৰু আজি আমি সেই গোটেই কথাখিনি আলোচনা কৰিম মানুহৰ পাচন প্ৰক্ৰিয়া কোৰ পৰা আৰম্ভ হয় বুলি যদি তোমাক প্ৰশ্ন সোধে সেই উত্তৰটোৱে হ'ব কোৰ পৰা মুখৰ পৰা
মাউথ ঠিক আছে মানুহৰ মাউথ যিটো অৰেল কেভিটি বুলি কোৱা হয় ঠিক আছে মানুহৰ মুখৰ পৰা কি হয় মানুহৰ পাচন প্ৰক্ৰিয়াটো আৰম্ভ হয় দাঁতৰ জৰিয়তেও আমি খাদ্যবস্তুবিলাক চুবাই দিওঁ আৰু জিভাৰ জৰিয়তে আমি খাদ্যবস্তুবিলাক কি কৰো সানি পেলাওঁ হয়নে যি বস্তু আমি খাওঁ জিভাৰ জৰিয়তে কি কৰো আমি লেটিয়াই পেলোৱা বুলি কয় হয় ঠিক আছে এই যিখিনি জিভাৰ জৰিয়তে লেটিয়াই পেলোৱা কিয় আমি জিভাৰ জৰিয়তে লেটিয়াও বা কিয় আমি দাঁতৰ জৰিয়তে চুবাওঁ যাতে খাদ্যবস্তুখিনি প্ৰথম পৰ্যায়তে মানুহৰ দেহত প্ৰথম আমাৰ পাচন হ'বলৈ আৰম্ভ কৰে মুখত যিমানেই আমি খাদ্যবস্তু চুবাম সিমানেই আমাৰ যিবিলাক চেলাইভাৰী গ্লেণ্ড আছে এই চেলাইভাৰী অৰ্থাৎ কি কয় লালুটি গ্ৰন্থি যিবিলাক আছে এই লালুটি গ্ৰন্থি বিলাকেদি কি কৰিব সিমানেই লালুটি ক্ষৰণ হ'ব ঠিক আছে এতিয়া তুমি এটা কথা জানি থোৱাটো ভাল হ'ব ঠিক আছে মানুহৰ লালুটিত থকা উৎসেচক হল সেইটো হল লালুটি এমাইলেজ যিবিলাক ষ্ট্ৰাছ বিলাক ভাঙি পেলাই ঠিক আছে ষ্ট্ৰাছক ভাঙি পেলাই এমাইলেজে গতিকে লালুটিত থকা উৎসেচক বিধৰ নাম হল লালুটি এমাইলেজ এইটো কথা মনত ৰাখিবা ক্লিয়াৰ এইটো কথা মনত ৰাখিবা মানুহৰ মুখ গহ্বৰত আমি পাচন প্ৰক্ৰিয়া আৰম্ভ হ'ব এই মুখ গহ্বৰত খাদ্যবস্তু আমি চুবাবলৈ আৰম্ভ কৰিম যিমানেই চুবাম সিমানেই খাদ্যবস্তু কি হ'ব লালুটিৰ লগত মিহলি হ'ব এই গ্লেণ্ড বিলাকে সিমানেই লালুটি ক্ষৰণ কৰিব আৰু লালুটিত থকা এটা উৎসেচকৰ নাম হল একমাত্ৰ উৎসেচকটোৱে হল এইটো হল লালুটি এমাইলেজ প্ৰথম কনসেপ্ট নেক্সট কনসেপ্টলৈ আমি যাওঁ আমি যেতিয়া খাদ্যবস্তুখিনি আমাৰ চুবাই শেষ হ'ব ঠিক আছে আমাৰ খাদ্যবস্তু চুবাই শেষ হ'ল শেষ হোৱাৰ পিছত আমি খাদ্যবস্তুখিনি কি কৰি দিম গিলি দিম হয়নে খাদ্যবস্তুখিনি আমি কি কৰিম গিলি দিম এই গিলি দিয়া খাদ্যবস্তুখিনি আমাৰ যি খাদ্য নলী আছে যাক কোৱা হয় অছোফেগাছ বা খাদ্য নলী ঠিক আছে খাদ্য নলী এই খাদ্য নলীয়েদি খাদ্যবস্তুখিনি চিধা পাকস্থলীলৈ গুচি যাব আৰু খাদ্য নলীত যিটো গতি যাক মুভমেন্ট ঠিক আছে যিটো মুভমেন্ট ইউজ কৰে এই মুভমেন্টটোৰ নাম হল পেৰিষ্টেলটিক মুভমেন্ট পেৰিষ্টেলটিক গতি বা পেৰিষ্টেলটিক মুভমেন্ট হল গতিকে তোমাৰ প্ৰশ্ন সুধিব পাৰে যে খাদ্যবস্তু আমাৰ খাদ্য নলীত কোনটো গতিৰে গুচি যায় সেইটোৱে হল পেৰিষ্টেলটিক গতি বা পেৰিষ্টেলটিক মুভমেন্ট এতিয়া আমি চাম আমি যিখিনি খাদ্যবস্তু খালো চুবালো গিলি দিলো এই খাদ্যবস্তুখিনি লাহেকৈ গৈ ক'ত গুচি গ'ল পাকস্থলীলৈ গুচি গ'ল এতিয়া এই খাদ্যবস্তুখিনি ক'ত আছে পাকস্থলীত আছে এতিয়া আমি লাহেকৈ পাকস্থলীৰ বিষয়ে আমি কিছু অধ্যয়ন কৰিম আমি জানিম যে পাকস্থলীত খাদ্যবস্তুৰ কি হয় ঠিক আছে আগবাঢ়ো ওকে পাকস্থলীত খাদ্যবস্তু কি হয় চোৱা আমাৰ যিটো পাকস্থলী আছে এই পাকস্থলীটো জে আকৃতিৰ ইংৰাজী জে আকৃতিৰ হয়নে জে আকৃতিৰ জে নিচিনা এইটো এনেকুৱা ঠিক আছে গতিকে পাকস্থলীত খাদ্যবস্তু কি হয় এতিয়া আমি এইখিনি আলোচনা কৰো টপিকটো চোৱা this Z-shaped organ act as a mixing chamber. It use powerful acid and enzyme to turn food into liquid mixture called chyme. Okay, আমি এতিয়া অসমীয়াটো চাওঁ মই কথাখিনি বুজাম মই মাত্ৰ ইয়াত লিখিব লাগে কাৰণে কথাখিনি লিখি লৈছো তোমালোকৰ কাৰণে যে পাকস্থলীটো হল এটা জে আকৃতিৰ এটা আমাৰ দেহৰ অংগ যি কি কৰে মিশ্ৰণ কক্ষ হিচাপে কাম কৰে আমি খোৱা খাদ্যবস্তু প্ৰথম পৰ্যায়তে আহি পিনে পাকস্থলীত জমা হয় খাদ্যৰ ভঁৰাল বুলি কোৱা হয় তাতেই গোটেই খাদ্যবস্তুখিনি কি হয় মিক্স হয় বিভিন্ন ধৰণৰ আমি বস্তু খাওঁ হয়নে নহয় আমি কাঁহীখনত বিভিন্ন ধৰণৰ খাদ্য লৈ খাওঁ কিন্তু গোটেইখিনি আহি ক'ত জমা হৈ যায় একে জেগাতেই জমা হয় এইটোৱে হল আমাৰ পাকস্থলী ঠিক আছে তাৰ পৰা ই খাদ্যক কাইম নামৰ এটা তৰল পদাৰ্থলৈ ৰূপান্তৰ কৰে কাইম ঠিক আছে এতিয়া এই যিখিনি আমাৰ খাদ্যবস্তু খাইছিলো এই খাদ্যখিনি এটা তৰললৈ ৰূপান্তৰ হৈ যায় সেইখিনিকে কি বুলি কোৱা হয় কাইম বুলি কোৱা হয় আৰু এটা শক্তিশালী এচিড ইয়াত ত্যাগ কৰে এতিয়া আমি সেই এচিডটোৰ নামো কি জানিব লাগিব তাৰ লগে লগে এনজাইমখিনিৰ নামো জানিব লাগিব আমাৰ পাকস্থলীত থকা এচিডৰ নাম কি পাকস্থলীত কি এচিড থাকে গোটেই কথাখিনি আমি এতিয়া শিকি লম ঠিক আছে ওকে নেক্সট কনসেপ্টলৈ আমি যাওঁ ওকে চোৱা এতিয়া আমাৰ পাকস্থলীত থকা এচিডটোৰ নাম হল বা পাকস্থলীত এটা ৰস থাকে ঠিক আছে পাকস্থলীত এটা ৰস থাকে তাক কোৱা হয় আন্তিক ৰস বা গেষ্ট্ৰিক জুচ বুলি কোৱা হয় সেই জুচখিনিয়ে কি কৰে আমাৰ খাদ্যবস্তুবিলাকক কি কৰে এই যে কাইম নামৰ যিটো তৰল পদাৰ্থ তালৈ ৰূপান্তৰ কৰাত সহায় কৰে অৰ্থাৎ ভাঙি পেলাই হল আমাৰ খাদ্য অৰ্থাৎ পাকস্থলীত থকা
একমাত্ৰ এচিডটোৱে হ'ল হাইড্ৰক্লৰিক এচিড। ভালকৈ মনত ৰাখিবা, কনচেন্ট্ৰেট হাইড্ৰক্লৰিক এচিড, গাঢ় হাইড্ৰক্লৰিক এচিড, ঠিক আছে। কনচেন্ট্ৰেট হাইড্ৰক্লৰিক এচিড যাক কোৱা হয় গাঢ় হাইড্ৰক্লৰিক এচিড। এই গাঢ় হাইড্ৰক্লৰিক এচিড আমাৰ পাকস্থলীত থাকে। ই খাদ্য বস্তুত পৰি যায়, পৰি যোৱাৰ লগে লগে কি হয়, ই খাদ্যক বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰে। খাদ্যত থকা উপাদানবিলাক, তাত থকা যিবিলাক তেজৰ যিবিলাক নলিকা আছে, সেই শক্তিবিলাক, এনাৰ্জিবিলাক, উপাদানবিলাক নিবলৈ আৰম্ভ কৰে। ফল গতিকে আমাৰ যিটো গেষ্ট্ৰিক জুচ আছিলে, গেষ্ট্ৰিক জুচত 3টা উপাদান থাকে। নম্বৰ 1 কি হাইড্ৰক্লৰিক এচিড, যি একদম এচিড, এটা গাঢ় এচিড হয়। পেপচিন, আমাৰ পাকস্থলীত থকা উৎসেচকটোৰ নাম হ'ল কি পেপচিন, ঠিক আছে। হল মানুহৰ পাকস্থলীত থকা একমাত্ৰ উৎসেচকটো, মানুহৰ পাকস্থলীত থকা একমাত্ৰ উৎসেচকটো হ'ল কি পেপচিন, ঠিক আছে। এতিয়া মানুহৰ আৰু পাকস্থলীত এটা অংশ থাকে, তাক কোৱা হয় মিউকাছ বা শ্লেষ্মা, ঠিক আছে। তাক কোৱা হয় কি মিউকাছ বা শ্লেষ্মা। এই মিউকাছ বা শ্লেষ্মাই কি কৰে জানানে? আমাৰ পাকস্থলী বেৰখনক সুৰক্ষা প্ৰদান কৰে। আমাৰ যিখন পাকস্থলী বেৰ আছে, এই পাকস্থলী বেৰখনক কি কৰে, এচিডৰ আক্ৰমণ যাতে কৰিব নোৱাৰে, এচিড পৰি যাতে আমাৰ পাকস্থলীটো নষ্ট নহয়, যিহেতু এইটো হাইড্ৰক্লৰিক এচিড হয়, গাঢ় হয়, সেইকাৰণে কি কৰে, এই মিউকাছে কি কৰে, তাক এই অন্ত আৱৰণখন, পাকস্থলীৰ অন্ত যিখন আৱৰণ থাকিব, ই এখন লেয়াৰ থাকে ভিতৰি ভিতৰি, এই লেয়াৰখনক প্ৰটেকশ্যন দি থাকে, যাতে হাইড্ৰক্লৰিক এচিডে তাৰ ওপৰত ক্ৰিয়া কৰিব নোৱাৰে। গতিকে তুমি পাকস্থলী কনচেপ্টটোত বুজি পালা যে পাকস্থলীত যিখিনি জুলীয়া খাদ্য বস্তু উৎপন্ন হ'ব তাক কোৱা হ'ব কাইম, ঠিক আছে। নেক্সট, পাকস্থলীত কি থাকিব, গেষ্ট্ৰিক জুচ থাকিব, আন্ত্ৰিক ৰস থাকিব। আন্ত্ৰিক ৰসত 3টা উপাদান থাকে, এটা হ'ল কি হাইড্ৰক্লৰিক এচিড, যি খাদ্য বস্তু কি কৰে, ভাঙিবলৈ আৰম্ভ কৰে। পাকস্থলীত থকা একমাত্ৰ উৎসেচকটোৱে হ'ল পেপচিন, আৰু পাকস্থলী বেৰত কি থাকে, মিউকাছ থাকে, ঠিক আছে। পাকস্থলী বেৰত কি থাকে, মিউকাছ থাকে। আমি এতিয়া আগবাঢ়ো, মিউকাছ বা শ্লেষ্মা বুলি কোৱা হয়। ওকে, আমি এতিয়া আগবাঢ়ো নেক্সট কনচেপ্টলৈ। ইয়াৰ পাছতেই আমি লাহেকৈ পঢ়িম যে ক্ষুদ্ৰান্ত, ক্ষুদ্ৰান্ত, ঠিক আছে। পাকস্থলীৰ পৰা যিখিনি খাদ্য বস্তু আছিলে, সেই খাদ্য বস্তুখিনি কি হ'ব, লাহেকৈ ইয়াত যেতিয়া পাচন কাৰ্য শেষ হ'ব, এই অংশটোত সি লাহেকৈ কি কৰিব, ক্ষুদ্ৰান্তলৈ মুভমেন্ট কৰিব, ক্ষুদ্ৰান্তলৈ গুচি যাব। এতিয়া ক্ষুদ্ৰান্তলৈ যেতিয়া খাদ্য বস্তু গুচি গ'ল, তাৰ প্ৰাক মুহূৰ্তত লিভাৰ আছে, যাক যকৃত বুলি কোৱা হয়, আৰু কি আছে, গোল ব্লাডাৰ, এইটো দেখিছানে, গোল ব্লাডাৰ, যাক কোৱা হয় পিত্তস্থলী, পিত্ত কি থলী বুলি কোৱা হয়, গোল ব্লাডাৰ আৰু পিত্তথলী আছে। এতিয়া এই যিটো গোল ব্লাডাৰ, এই যিটো গোল ব্লাডাৰ, ঠিক আছে, এই গোল ব্লাডাৰৰ পৰা যি পিত্ত ৰস ক্ষৰণ হ'ব, ঠিক আছে, এই পিত্ত ৰসে ক'ত গুচি যাব, এই ক্ষুদ্ৰান্তলৈ গুচি যাব। এতিয়া আমি ইয়াৰ কথা পঢ়িম, ইয়াৰ কথা পঢ়াৰ আগতে আমি খাদ্য বস্তুখিনি যিহেতু ইয়াত হজম হবলৈ আৰম্ভ কৰিছে, হল লাহেকৈ খাদ্য বস্তুখিনি কলৈ গুচি গ'ল, আমাৰ ক্ষুদ্ৰান্তলৈ গুচি গ'ল। ওকে, এতিয়া আমি ক্ষুদ্ৰান্তৰ কনচেপ্টটো লৈ লওঁ। দ্য স্মল ইণ্টেষ্টাইন, স্মল ইণ্টেষ্টাইন মানে তাক কি বুলি কোৱা হয়, ক্ষুদ্ৰান্ত। ক্ষুদ্ৰান্ত আৰু বৃহদান্ত, ক্ষুদ্ৰান্তক স্মল ইণ্টেষ্টাইন কয়, বৃহদান্তক লাৰ্জ ইণ্টেষ্টাইন কয়, ঠিক আছে। এতিয়া ক্ষুদ্ৰান্তই হ'ল আমাৰ গোটেই দেহটোৰ একমাত্ৰ অংশ, য'ত গোটেই খাদ্য বস্তুখিনিৰ মেক্সিমাম পাৰ্চেন্টেজ কি হৈ যায়, শোষণ হৈ যায়, ঠিক আছে। গোটেই খাদ্য বস্তুৰ মেক্সিমাম পাৰ্চেন্টেজটো আমাৰ ক'ত, দেহৰ ক'ত শোষণ হয়, ক্ষুদ্ৰান্তত শোষণ হয়, ঠিক আছে। এতিয়া ইয়াত কি লিখিছে চোৱা, বেছিভাগ ৰাসায়নিক হজম আৰু প্ৰটিন পুষ্টিৰ শোষণ ইয়াতেই হয়। গতিকে যিমান এনাৰ্জি আছে, গোটেই এনাৰ্জি খিনি আমাৰ দেহৰ ক'ত শোষণ হয়, মেইনলি এই অংশটোতেই শোষণ হবলৈ আৰম্ভ কৰে। সৰি, ইয়াত নহয়, এই ক্ষুদ্ৰান্ত, এই যিটো সৰু সৰু আছে, হল, ঠিক আছে। ইয়াক 3টা ভাগত ভাগ কৰা হৈছে, মানুহৰ ক্ষুদ্ৰান্তক 3টা ভাগত ভাগ কৰা হৈছে। এটা হ'ল কি ডুঅডেনাম, ঠিক আছে, এটা হ'ল ডুঅডেনাম, ওকে, এটা হ'ল কি জেজুনাম, আৰু আনটো হ'ল কি ইলিয়াম, ঠিক আছে। গতিকে মানুহৰ ক্ষুদ্ৰান্ত মেইনলি 3টা ভাগ, তোমালোকে লিখি যাবা দেই, এইবিলাক লিখি যাবা। মানুহৰ ক্ষুদ্ৰান্ত মেইনলি 3টা ভাগ, এটা হ'ল ডেডুনাম, এটা হ'ল জেজুনাম, হল, আৰু এটা হ'ল ডিঅডেনাম, জেজুনাম আৰু কি ইলিয়াম, এই 3টা তুমি ধুনীয়াকৈ লিখি থবা। গতিকে মানুহৰ পাচন তন্ত্ৰটোত মেক্সিমাম হজম ক'ত হয়, ক্ষুদ্ৰান্ততে হয়। যিমানখিনি পুষ্টি পাবলৈ আছে
গোটেই ক্ষুদ্ৰান্তই গোটেই বস্তুখিনি শোষণ কৰি লয় আমি পাম কেনেকে কি শোষণ কৰে এতিয়া আমি সেইখিনিও চাম ঠিক আছে ওকে এতিয়া আৰু চাওঁ এই যে স্মল ইন্টেষ্টাইনত কি হয় আচলতে হল যে মেলটছ যি থাকিব তোমালোকে এইখিনি কিন্তু লিখি থবা ইংৰাজী মিডিয়ামৰ কিটা ইংলিছত লিখিবা অসমীয়া মিডিয়ামৰ কিটা অসমীয়া লিখি থবা যে মেলটজক কলৈ ৰূপান্তৰ কৰিব আমাৰ যিখিনি মেলটজ থাকে খাদ্য বস্তুত সেই মেলটজত আমাৰ ক্ষুদ্ৰান্তত কি হয় গ্লুকোজলৈ ৰূপান্তৰ কৰে মেলটজক কলৈ ৰূপান্তৰ কৰে লিখি থবা দেই মেলটজক কলৈ ৰূপান্তৰ কৰে গ্লুকোজলৈ ৰূপান্তৰ কৰে সুক্ৰজক গ্লুকোজ আৰু ফ্ৰুক্টোজলৈ ৰূপান্তৰ কৰে আমাৰ ক্ষুদ্ৰান্তত ঠিক আছে লেক্টজক কলৈ গ্লুকোজ আৰু গেলেক্টজলৈ ৰূপান্তৰ কৰে ঠিক আছে আৰু কি আহিলে পেপটাইডক কলৈ এমিনো এচিডলৈ ৰূপান্তৰ কৰে গতিকে পেপটাইডক কলৈ ৰূপান্তৰ কৰে এমিনো এচিডলৈ মানে খাদ্য বস্তু যিবিলাক এই উপাদানবিলাক থাকে ঠিক আছে আৰু শেষত যিবিলাক চৰ্বি আছে আমাৰ দেহত যিবিলাক চৰ্বি আছে সেই চৰ্বিখিনি কলৈ ৰূপান্তৰ কৰে ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰে গতিকে এই পইণ্ট কেইটা কিন্তু বহুত ইম্পৰ্টেণ্ট স্ক্ৰীনশ্বট ৰাখি থোৱা তোমালোকে ঠিক আছে আৰু তোমালোকে লিখিও থৈ দিয়া ধুনীয়াকে হল এই কথাখিনি চাই লোৱা যে যিখিনি আমাৰ মেইন খাদ্য বস্তুত থকা উপাদান এই উপাদানখিনি কোনটো বস্তু কলৈ ৰূপান্তৰ কৰে ইয়াত ধুনীয়াকে দি থোৱা আছে আৰু গোটেই মেক্সিমাম পাৰ্চেন্টেজ আমাৰ যিমানখিনি শোষণ হবলৈ আছে গোটেই শোষণখিনি কিন্তু আমাৰ ক্ষুদ্ৰান্ততেই হয় ইয়াৰ লগে লগে আৰু এটা বস্তু তোমাক দি থৈছে ইয়াতে যে মানুহৰ দেহৰ যি ক্ষুদ্ৰান্ত আছে তাত ইনাৰ সাৰফেস হেজ ভিলাই হলে আঙুলি সদৃশ কিছুমান প্ৰবৰ্ধ থাকে মানুহৰ যি ক্ষুদ্ৰান্ত আছে ঠিক আছে এই ক্ষুদ্ৰান্তৰ ভিতৰতে কিছুমান আঙুলি সদৃশ প্ৰবৰ্ধ কিছুমান থাকে এনেকুৱা আঙুলিটোৰ নিচিনা দীঘল হৈ থাকে ঠিক আছে আঙুলিটোৰ নিচিনা দীঘল হৈ থাকে তাকেই কোৱা হয় কি ভিলাই ঠিক আছে তাকেই কি বুলি কোৱা হয় ভিলাই বুলি কোৱা হয় এই ভিলাই বিলাকেও কি কৰে খাদ্য বস্তুত থকা যিবোৰ শক্তি আছে তাক শোষণ কৰি পেলাই ইয়াতে থাকে ভিলাই বিলাক উলমি থাকে ঠিক আছে ওকে গতিকে এইকলৈকে হৈ গ'ল এইখিনি কথা আমি পাকস্থলী পঢ়িলো ক্ষুদ্ৰান্ত পঢ়িলো এইখিনি কিন্তু তোমালোকে একদম মনত ৰাখিবা দেই এইখিনি মনত ৰাখিবা ইম্পৰ্টেণ্ট বস্তু নেক্সট আমি যাওঁ বৃহদান্ত বৃহদান্তত তোমালোকে বহুত বহল পৰিসৰ আমি নালাগে আমাক জিএনএমৰ কাৰণে গতিকে বৃহদান্তত তুমি এটাই চাবা বৃহদান্তত কি হয় অলৰেডি যিমানখিনি এনাৰ্জি আছিলে আমাৰ ক্ষুদ্ৰান্ততে শোষণ হলেই হয় নে নহয় কি থাকি গ'ল পানী আৰু লৱণ ঠিক আছে পানী আৰু কি লৱণ যিখিনি থাকি যায় অৱশিষ্ট পানী আৰু লৱণ ঠিক আছে হল digest as food and get right any was product left over okay হল water and salts ঠিক আছে পানী আৰু লৱণখিনি সিহঁতে শোষণ কৰে গতিকে মেইনলি তুমি মনত কি ৰাখিবা যে আমাৰ যিটো লায়াৰ ইন্টেষ্টাইন আছে ই কি শোষণ কৰে পানী আৰু কি লৱণ পানী আৰু লৱণ কি কৰিব পাৰে শোষণ কৰি লয় ঠিক আছে পানী আৰু লৱণ শোষণ কৰে আৰু ৰৈ যোৱা যিকোনো বৰ্জিত পদাৰ্থ আঁতৰ কৰে তাক শোষণ কৰি বৃহদান্তই পানী আৰু লৱণখিনি শোষণ কৰিলে নহয় সেই পানী আৰু লৱণখিনিক ৰাখি পিনে দেহৰ ভিতৰত যিমানখিনি অৱশিষ্ট পদাৰ্থ থাকে বায়ুৱেদি কি কৰে বাহিৰলৈ উলিয়াই পঠিওৱা প্ৰক্ৰিয়াটো আৰম্ভ কৰি দিয়ে ঠিক আছে হল গতিকে বাহিৰলৈ উলিয়াই পঠিয়াটোক যিখিনি বৰ্জিত পদাৰ্থ আছে হলে সেইখিনি মল হিচাপে আমাৰ দেহৰ পৰা আমি বাহিৰ কৰি দিওঁ আৰু একেবাৰে লাষ্ট ষ্টেজত কি কৰা হয় যিমানখিনি পানী আছে সেই পানীখিনিকো শোষণ কৰি লোৱা হয় পানীখিনি কোনে শোষণ কৰে মানুহৰ দেহত হল সেইখিনি কোনে কৰে বৃহদান্তই শোষণ কৰে এতিয়া আমাৰ দুটা বস্তু থাকি গৈছে চাবৰ কাৰণে এটা হল লিভাৰ এটা হল আমাৰ গল্ড ব্লাডাৰ বা পিত্তস্থলী এই দুটা আমি এতিয়া অলপ এক্সপ্লেইন কৰি বস্তুকেইটা চাই লওঁ ঠিক আছে ওকে আগবাঢ়ো আমাৰ লিভাৰৰ কথা কৈছে লিভাৰৰ কাম কি লিভাৰ বা যকৃত হয়নে পিত্তৰস প্ৰস্তুত কৰে লিভাৰত কোনো ধৰণৰ উৎসেচক নাথাকে এই লিভাৰে এটাই কাম কৰে যিখিনি পিত্তৰস আছে তিতা আমি যেতিয়া মাছ মাংস কটা হয় ঘৰত দেখিছো নহয় হয় নে নহয় দেখিছো যে পিত এটা ওলোৱা হয় যিটো তিতা প্ৰকৃতিৰ কাৰণ আমাৰ পাকস্থলীৰ পৰা যিখিনি খাদ্য বস্তু আহে সেইখিনি খুব আমলিক ধৰ্মীয় হৈ থাকে ঠিক আছে হল ই যদি সেই আমলিক খাদ্য বস্তু আমাৰ ইয়াত আহি যায় অৰ্থাৎ ক্ষুদ্ৰান্তলৈ আহি যায় ক্ষুদ্ৰান্ত বেৰত কি হ'ব পাৰে আঘাত লাগিব পাৰে সেইকাৰণে ইয়াক আমাৰ প্ৰশমিত কৰিবৰ কাৰণে নিউট্ৰেলাইজেশ্যন কৰিবৰ কাৰণে অলপ তিতা জাতীয় বস্তু অৰ্থাৎ এই পিত্তৰসখিনি তালৈ পঠিয়াই দিয়া হয় যাতে বস্তুটো নিউট্ৰেল হয় তাৰ লগে লগে পিত্তৰসে কি কৰে যি চৰ্বি হজম কৰাত সহায় কৰে এইটো মনত ৰাখিবা যে বাইল যিটো জুচ পিত্তৰসক কোৱা হয় বাইল জুচ হুইচ হেল্প ডাইজেষ্ট ফেটছ চৰ্বি হজম কৰাত কি কৰে সহায়
কৰে তাৰপিছতে আহিলে গল ব্লাডাৰ বা পিত্তস্থলী হল পিত্তাশয় গল ব্লাডাৰ কি ক্ষুদ্ৰান্তত এৰি দিয়া আগতে পিত্তৰস সঞ্চিত আৰু ঘনীভূত কৰে এই লিভাৰে যে যিখিনি পিত্তৰস প্ৰডাকশ্যন কৰিব সেইখিনি প্ৰথমতে ইয়াত জমা হ'ব ইয়াৰ পৰাহে সেই পিত্তৰসখিনি কলৈ গুচি যাব এই যিটো ক্ষুদ্ৰান্ত আছে তালৈ গুচি যাব গতিকে গল ব্লাডাৰে কি কৰে যিমানখিনি পিত্তৰস আছে তাক কি কৰে কনজাৰ্ভ কৰে সংৰক্ষণ কৰি থয় কিছু সময়ৰ কাৰণে ঠিক আছে খাদ্য খোৱাৰ পিছতে সি কাম কৰিবলৈ আৰম্ভ কৰে গতিকে তুমি এটা কথা জানিলা যে আমাৰ গল ব্লাডাৰত কি থাকে বাইল জুচ থাকে যিখিনি ক্ষাৰকীয় প্ৰকৃতিৰ বেছিক হয় ঠিক আছে ক্ষাৰকীয় প্ৰকৃতিৰ হয় সেইখিনি ক্ষাৰকীয় প্ৰকৃতিৰ আৰু যিটো লিভাৰ আছে লিভাৰে কি উৎপন্ন কৰে বাইল জুচ উৎপন্ন কৰে বা তাক আমি কি বুলি ক'ব পাৰো পিত্তৰস বুলি ক'ব পাৰো ঠিক আছে ওকে আগবাঢ়ো নেক্সট তাৰপিছতে আমাৰ ইয়াতে কাষতে অকমান লুকাই আছে দেখিছানে কেনেকুৱা লাগিছে গোমধানৰ নিচিনা লাগিছে হয়নে নহয় পপকৰ্নৰ নিচিনা লাগিছে হয়নে তাক কোৱা হয় পেনক্ৰিজ বা অগ্নাশয় পেনক্ৰিজ বা অগ্নাশয় তো অগ্নাশয় কি কৰে যে পাকস্থলীত এচিড প্ৰশমিত কৰিবলৈ পাচন এনজাইম আৰু বাইকাৰ্বনেট নিঃসৰণ কৰে ঠিক আছে গতিকে পাকস্থলীৰ পৰা অহা যিখিনি এচিড আছিলে সেইখিনি নিউট্ৰেলাইজ কৰিবৰ কাৰণে সি কি কৰে বাইকাৰ্বনেট নিঃসৰণ কৰে আৰু আমাৰ পেনকেজত থকা কেইটামান উৎসেচক এটা হল এমাইলেজ এটা হল ট্ৰিপচিন এটা হল লাইপেজ এমাইলেজ মেইনলি ক'ত পোৱা যায় আমি পঢ়িছিলোৱে লালতিত পোৱা যায় তাৰ উপৰঞ্চি আৰু দুটা উৎসেচক আমাৰ পেনক্ৰেজ বা অগ্নাশয়ত থাকে হল সেয়াই হল কি ট্ৰিপচিন আৰু লাইপেজ গতিকে আমি এতিয়া জানিব লাগিব যে আমাৰ খাদ্য বস্তুত থকা খাদ্যৰ পৰা যিখিনি উপাদান আছে তাৰে কিছুমান উপাদান কোনে ভাঙি লৈ যায় ট্ৰিপচিন আৰু লাইপেজে ভাঙি লৈ যায় কি কৰে হেতু ভালকে চোৱা এমাইলেজৰ কাম কি আমাৰ পেনক্ৰেজত থকা অগ্নাশয় পেনক্ৰেজ মানে অগ্নাশয়ত থকা লাইপেজৰ কাম কি যে ব্ৰেক ষ্টাৰ্চৰ যিখিনি দ্ৰব্য আছে ষ্টাৰ্চ আছে তাক কলৈ লৈ যোৱা সৰল শ্ৰেণীলৈ পৰিৱৰ্তন কৰা হল ষ্টাৰ্চক কলৈ কি কনভাৰ্ট কৰে সৰল শ্ৰেণীলৈ কনভাৰ্ট কৰে ট্ৰিপচিনে কি কৰে ব্ৰেক প্ৰটিন ইনটু এমিনো এচিড গতিকে ট্ৰিপচিনে এটাই কাম কৰে কি কৰে যে প্ৰটিনক এইবিলাক এমচিকিউ হ'ব প্ৰটিনক কি কৰে এমিনো এচিডলৈ কনভাৰ্ট কৰে প্ৰটিনক কলৈ কনভাৰ্ট কৰে এমিনো এচিডলৈ কনভাৰ্ট কৰে আৰু লাইপেজে কি কৰে ব্ৰেক ফেটছ যিখিনি চৰ্বি আছে চৰ্বিক কলৈ কনভাৰ্ট কৰে ফেটি এচিড এণ্ড গ্লিচাৰলৈ ৰূপান্তৰ কৰে সেম একেটা কামেই আমাৰ ক্ষুদ্ৰান্তটো হৈছিলে হয়নে নহয় ক্ষুদ্ৰান্তত কি হৈছিলে ফেট যিখিনি চৰ্বি আছে চৰ্বিক ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰিছিলে একেদৰে আমাৰ লাইপেজেও সেই কামটোই কৰে কি কৰে ফেটছ মানে চৰ্বি অণু গম পাইছা নহয় চৰ্বি সেই চৰ্বি অণুখিনি কি কৰে ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰে গতিকে ট্ৰিপচিন আৰু তুমি মেইনলি ট্ৰিপচিন আৰু লাইপেজৰ কামখিনি কিন্তু চোৱাটো বহুত ইম্পৰ্টেণ্ট দেই ট্ৰিপচিন আৰু লাইপেজৰ কামবিলাক ভালকৈ চাই থবা ওকে ঠিক আছে নেক্সট আগবাঢ়ো ওকে নেক্সট আগবঢ়াৰ লগে লগে আমালৈ আহি গ'ল কেইটামান এমচিকিউ এতিয়া আমি সেই এমচিকিউ কেইটা আলোচনা কৰিম অলপ কনসেপ্ট দিবলৈ চেষ্টা কৰিছো আজি ক্লাছটো তোমালোকক ডায়াগ্ৰামটো লৈ পিনে ঠিক আছে অলপ কাহ এটাও হৈ আছে বেছিক মেইন কথাখিনি শিকিলো আৰু এতিয়া প্ৰথম প্ৰশ্নটোৰ উত্তৰটো তোমালোকে গম পালাই where does digestion of food begin খাদ্য পাচন ক'ত আৰম্ভ হয় একেবাৰে ষ্টাৰ্টিং ক'ত হয় মানুহৰ মুখত আৰম্ভ হয় গতিকে অপচনটো কি হ'ব মুখত আৰম্ভ হ'ব তোমাক কেতিয়াবা সুধিব পাৰে মুখত থকা যিটো উৎসেচক কি সেইটো মুখত থকা উৎসেচকটো কি হ'ব এমাইলেজ হ'ব লালতি থাকে লালতি কি থাকে এমাইলেজ গতিকে খাদ্য পাচন ক'ত আৰম্ভ হয় মুখত আৰম্ভ নেক্সট লেলাউটিত কোনটো এনজাইম থাকে পেপচিন এমাইলেজ ট্ৰিপচিন লাইপেজ গতিকে এইটো গম পাইছে লালতিত থকা উৎসেচক বিধৰ নাম কি এমাইলেজ ঠিক আছে নেক্সট কোৱেশ্চন পেটত কোনবিধ এচিড পোৱা যায় মানুহৰ পেটত থকা এচিড বিধৰ নাম কি মানুহৰ পেটত থকা এচিড বিধৰ নাম এতিয়া অলৰেডি তোমালোকে গম পাইছা এটো কি হাইড্ৰক্লোৰিক এচিড হয়নে HCl মানুহৰ পেটত থকা এচিড বিধৰ নাম নেক্সট কোনটো এনজাইমে পাকস্থলীত প্ৰটিন হজম কৰে ঠিক আছে হেতু হল পেপচিন হল পাকস্থলীত এটাই এনজাইম আছে হেতু হল পেপচিন গতিকে পেপচিন ইজ দা কাৰেক্ট আনসাৰ হ'ব নেক্সট 9 নম্বৰ পিত্তৰস কোন অংগই উৎপাদন কৰে হল তোমাক যদি কোৱা হয় ইয়াত যদি আৰু এটা অপচন থাকিলে হেতেন যে গল ব্লাডাৰ হয়
পিত্তথলী হলে কিন্তু এনসাৰটো ভুল, কাৰণ পিত্তথলীত পিত্তৰসখিনি থাকেহে, কিন্তু উৎপন্ন কোনে কৰে? উৎপন্ন যকৃতে কৰে। ঠিক আছে, উৎপন্ন কোনে কৰে? যকৃতে কৰে। ওকে, নেক্সট কুৱেশ্যন। পিত্তৰস ক'ত সঞ্চিত হৈ থাকে? পিত্তৰস ক'ত সঞ্চিত হৈ থাকে? সেইটোৱে উৎপন্ন কৰে যকৃতে, সঞ্চিত ক'ত হৈ থাকে? গল ব্লাডাৰ। ঠিক আছে, পিত্তাশয়ত সঞ্চিত হৈ থাকে। ওকে, নেক্সট কুৱেশ্যন। খাদ্য বস্তুৰ সম্পূৰ্ণ পাচন ক'ত ঘটে? অলৰেডি গম পাইছাই, আমি কি পঢ়িছিলো? ক্ষুদ্ৰান্তত, হয় না? মানুহৰ ক্ষুদ্ৰান্ততে খাদ্য বস্তু সম্পূৰ্ণৰূপে পাচন ঘটে। নেক্সট, চৰ্বি পচোৱা এনজাইম মানে চৰ্বিক বিশ্লেষণ কৰা এনজাইম কোনটো? চৰ্বিক কিহে বিশ্লেষণ কৰিছিলে? কোনে কৰিছিলে? অকমান আগত আমি পাইছিলো চৰ্বিক লাইপেজে বিশ্লেষণ কৰিছিলে, হয় নে নহয়? লাইপেজে চৰ্বি বিশ্লেষণ কৰি পিনে ফেটি এচিড আৰু গ্লিচাৰলৈ ৰূপান্তৰ কৰিছিলে। ওকে, 9, ভিলাই কাম কি? আমি ভিলাই বিলাক পাইছিলো, ভিলাই বিলাক আঙুলি সদৃশ প্ৰবৰ্ধ কিছুমান আছিলে, আৰু এই ভিলাই কাম কি? ভিলায়ে শোষণ কৰে, খাদ্য বস্তু কি কৰে? শোষণ কৰে। এণ্ড নেক্সট এণ্ড লাষ্ট কুৱেশ্যন আজি যিটো ক্লাছ আছিলে, পানী কোন অংশই শোষণ কৰে? মানুহৰ শৰীৰত থকা পানীখিনি একেবাৰে অন্তিম পৰ্যায়ত কোনটো অংশই শোষণ কৰে? কোনটো অংশই শোষণ কৰে? ঠিক আছে, সেইটো অংশ হ'ব কি? বৃহদান্ত। বৃহদান্ত। আজি এইটোৱে আছিলে আজি আমাৰ ক্লাছৰ এইখিনি কনচেপ্ট, বেছিক কনচেপ্ট লৈ আহিলো কম সময়ত তোমালোকক কেইটামান ইনফৰমেশ্যন দি থৈ গলো। ঠিক আছে, পুনৰ এটা নতুন ক্লাছত তোমালোকক খুব সোনকালে লগ পাম। আজিলৈ বাই বাই।